বিয়া পতা মানুহখিনিহে উপায় নাই। তোমাৰ নিচিনা কৰিব লাগিব, আগলৈও আহিব লাগিব, আহি পেলাই নেচাওঁ বুলিও ক'ব লাগিব, হয়নে? ৰ'ব, কিন্তু এতিয়া আপোনালোকে ভাল খবৰটো পোৱা নাই যে। ধুনীয়া খবৰ এটা। ভাল খবৰটো কোনে ক'ব? এওঁলোকে ক'ব নে মই ক'ম নে ই ক'ব? এটা ভাল খবৰ কিন্তু ইহঁতে ক'লে, মই ইয়াৰ ভাল খবৰটো ক'লো। এতিয়া মোহনে ক'ব লাগিব ভাল খবৰ, মই ক'ব লাগিব, আমি দুইটাই ক'ম। বিয়া আপোনালোকৰ যদি জীৱনত মই চিৰিয়াছলি কৈছোঁ, আপুনি মণিবৰ নাম লৈছে, থেংক ইউ। আপোনাৰ নিচিনা সহস্ৰজনৰ যদি মোৰ প্ৰতি আশীৰ্বাদ থাকে, ঈশ্বৰে কৰালে তেনেকুৱা মই 100জনী মণি বিয়া পাতিব। ভাষাখন আগ নাবাঢ়ে, গতিকে জনসংখ্যা যিটো প্ৰব্লেম হ'ব লাগে আমাৰ নহয়, তেনেকুৱা মণি মই 100জনী বিয়া পাতিম যাতে সমাজ সুস্থ হৈ থাকে। নাই এইবাৰ কেকেচা বিয়া পাতক, বাৰে বাৰে পাতক, খালি এইবাৰ অকণ ওখকৈ বিয়া পাতক। এতিয়া আপোনালোকক মনোৰঞ্জন দিবলৈ ৰং চেনেল 2ত বৃদ্ধাশ্ৰমৰ ওপৰত এখন চিৰিয়েল ওলাব যে মানুহৰ বুঢ়া কালত বিভিন্ন দুখ কষ্টৰ পাছত এই বিয়লি বেলাত চব মানুহ ফূৰ্তিত থাকিব বিচাৰে, হাঁহিব বিচাৰে, এদিনটো চবেই যাবগৈ। সেইকাৰণে বিয়লি বৃন্দাবন বুলি চিৰিয়েলখনত আপোনালোকে কমেডি চিৰিয়েল হ'ব, আমাক নতুনকৈ দেখি